কেইটাতো পকায়ে ধৰছি কণ্ট্ৰলৰ চাউল কিমান খাম পকা কেইটায়ে খাই বিধান মাৰছি এই দেউতাক ডালো হৈছে এই গাইৰা ঘুমে মৰব খেতি বাতিৰ অলপ ঠাণ্ডা বোলা বস্তু নাই এই কণ্ট্ৰলৰ চাউল কেইটা নাপলিবা কি খালা হয় লগনে বইবা লাগিল হয় কিজানি এই চলি কেইটা বা ক'ত গাল পুৱাৰ পৰাই ক'তবা মূল্যাক যায় ক'ৰবাত খেলা মাৰিবা গেছি নেকি পূজাও আইছি আকৌ দিবা পাৰিবা নহয় মোকে হা তই আৰু ক'ৰবাত যাওঁ বুলি ভাবিছিলো জনাই ৰ এই ঘৰতে আছো পুৱাৰ পৰা কথা এটা ভাবি আছো কি ভাবছা কি ভাবছো মানে ডাঙৰ নহয় ৰচোন আকৌ তথাপিতো আমাৰ কাৰণে ডাঙৰে এই পূজা আইছি না আইছি দে এই মোৰ লগৰ চলি গোটাই মাখানে গোটাই কাপোৰ কিনবা যাই আছে কালিও লগ ধৰে আজিও লগ ধৰি আছে কাপোৰ কিনবা যাবা লাগে পইচা দিবি নাকি অলপমান কাপোৰ কিনতো মই তোক মই ক'ৰ পৰা পইচা দেও পইচা পাতি নাই দেউতাৰে যি 2 বিঘা খেতি কৰিছি তাকো খাইছি পানী ইটা মইনো তোক ক'ৰ পৰা দেও পইচা পাতি নাই হেৰি কৰিম দে আহা সপ্তাহত মাইমেথেক যাম দে মাইমেৰ বোলে ডাঙৰ আপিটোক ধুৱাব তাৰে খানা খাই য'ত যাম আমি কি দাইদেৰে ঘৰত থৈ যাম দে নাই 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 মই গেলাখানো যাবা নোৰো দে মোক লগ নধৰিবি এলা ধুই নিচনি খাবা যাবা এই যে পুতুলৰ চলি তোক দেখা নাই ইটাক লৈ তাৰ একডাল দাঢ়ি গাজা নাই এই মাকৰ লগত তুলনি বিয়া খাই ফুৰাতে সৰুতে কম তুলনি বিয়া খাই বুজছি সি কিবাকে মোৰে কাটলা আইছি নাই 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 মই এলা তুলনি চলনি খাবা যাবা নোৰো দে মোক লগ নধৰিবি এলা হাকলা নকপি ইমান ডাঙৰ ডাঙৰকে পুতুল যায়ে থাকে ৰাস্তাই দি শুনে যদি কথাই বৰ গালি দিব শুনে ৰ মই ঘৰতহে কৈছো ঘৰত কলি ক'ত শুনা পাই শুনা নাকৈ ৰ মিছা কথাটো কোৱা নাই সঁচা কথাই কৈছো মোক এলাখানক লগ নধৰিবি পইচাটো দিবি কিন্তু মই কলো ইনকে যাব হান পাইছো জীৱন আমাৰ আৰু মাইমেথৰ খানাত বোলে মাছ মাংস দবিত দিব মাইমে ফোন কৰি কৈছি যাম যো দ খাই আহি মাইমে ফোন কৰ মই নৰু যাবা এলাখানা খাবা লগ নধৰিবি মোক আগতে কৈ থৈছো কিন্তু তো পইচা দিবি হ'ব যা মোৰ তাতে কেইটামান আছে যা কেইটাই লৈ যাবি নহয়তো পূজা চাবলৈ ওলালো নতুন কাপোৰ পিন্ধি লৈ সমস্যা ইমান বয়স হ'ল গাড়ী এখন ল'বা নহয় পিতাৰ নাতিখিনিয়ে বেছি ৰহিবা গাড়ী এখন মায়ে পূজা এবাৰ যাম মই পিতাৰ তাৰপৰা 20 টকা খুজি আনি দিবি সোনকাল দিবি আনি সাগৰৰ বুটাত তুই নহ'লে বেলেগক নিয়া হ'ব বাইকত তই যে 20 টকা খুজিছা চাবি কি খাবি মোৰ খৰচ চিন্তা কৰবা নালগে তই ইয়াৰ লগত যাম সিটো চিগাৰ কিনবয়ে মই তাৰে অলপমান খাম আৰু অলপমান মনে মনে থৈও দিম আৰু তই অলপ খোৱা চিন্তা কৰবা নালগে মোৰ সিটো জিলাপি কিনবয়ে দোকানত তাৰে প্ৰত্যেকখন দোকানত মই এখন চাখি চাম তই মোৰ খোৱাটো চিন্তা কৰবা নালগে আৰু আহিলো ৰ অলপমান লগৰ চলি অলপ লগ ধৰি আহিলো কিমান আৰু ভিতৰত তাৰ পৰা চিগাৰ খুজি খাবি পইচা খুজি তাৰ পৰা পাওঁ অলপ চালো ৰ পুৱাই আৰু শুন আহাৰ সময়ত বাবুক লগিন পুতলাও এটা আনিম পুতলাৰ কথা পইচা চিন্তা কৰবা নালগে এই যে থিয়েটাৰ হ'ব না সেই থিয়েটাৰত মই কি কৰিম জানা না 100 জল লগে লগে সোমাই থাকিম গেটত সোমাই থাকি সৰু চলি এই পূজাৰ বতৰ পুতলাটো কিনব গতিকে মই সেই সৰু চলি এটাৰ হাতৰ পৰা কাঢ়ি আনিম পুতলাটো মাকে গমে পাবাম নহয় কি কৰবি মাই আমাৰ আৰু সৰু পৰা ইনকে গেল দে সেই বোলে সৰু বাবু তোক কিনকে ন ইমান কষ্ট দি থাকবি নহয় দে কিবা পইচা তই লাগব দে আমাক সেইখিনি যদি নকৰো সৰু বাবুটোৰ কাৰণে সি ক'ত পাব আৰু ক'ত গালি আছুৰা মই ভিতৰতে তোৰ কথা গেলা মই শুনিহে আছো দে কও মায়ে কি ক তোৰ কথা গেলা মই শুনিহে আছো ভিতৰৰ পৰা দে তইও কচোন পূজা কি পূজা চাবা যাবি মই যাম এই তাহাৰ ফাপৰৰ চলটোৰ লগত বাইকত উঠি যাম মোৰ এই চেণ্ডেল একযোৰ লৈ যাবিচোন তই চেণ্ডেল তোক চেণ্ডেল কিনকে আনিমে মই তাৰ পৰা চেণ্ডেল আনবা নাংগে তো কিনবা ক নাই মোৰ এই চূড়া তোক নিবা কৈছো চেণ্ডেল তাকে দেখছা মই কি চেণ্ডেল জোৰা নিবা দে চেণ্ডেল জোৰা এই জোৰা চিংচি দেখছা না
কিমান পিন্ধি মাছ চিঙা চেণ্ডেল হল বুলি এই চিঙা যোৰাই পিন্ধিছে 1 বছৰ পাৰ হৈ গেল এই যোৰা পিন্ধবা সেইটো গম পাইছো ৰ এটা তোক লগত মই চেণ্ডেল আনো কিনকে চেণ্ডেল কিনকে আনবি এই পূজা চাবা কিমান মানুহ মন্দিৰৰ ভিতৰত সোমব চেণ্ডেল পিন্ধি কোনোবাই সোমই নেকি ভিতৰত চেণ্ডেল পিন্ধিতো নোসোমই সকলে চেণ্ডেল বাহিৰত খুলি থৈ পেলাই সোমাব তাৰে মাজত তই মোৰ যোৰা পিন্ধি গেলি পিন্ধি যাই পেলাই তাতে তইও মন্দিৰত সোমোৱা চোতা কৰি সোমাই গেলি যে সেৱাটো কৰলি মোৰ চেণ্ডেল যোৰা থৈ আহাতে বেলেগ এক যোৰা পিন্ধি গুচি আহিলি মোৰ যোৰা থাকি গেল তাতে ইমান ভিৰ ইমান চেণ্ডেল কোনেনো দেখা পাব তাতে তো দেখছা মাই ইয়াৰ কি মাথা মোৰ এই যোৰা তই লৈ যাবি কি মোৰ ভাই হয় না নহয় তই সেগলা নকৰিবি গম পা না তাতে কাবাই গতাই ধৰা ফেলবা পাৰিলি চুৰ বুলি নহয় ৰ তইও কিবা কৈছা সৰু বাবুৰ কাৰণে যদি এখনি নকৰো ক'ত হ'ব মই ডাঙৰ দাইদাকটো হয় পইচাটো আজিবা পাৰাই নাই পিতেৰ পৰা খুজি খুজি কত শিখৰ খালো শুন একলা চুৰটো কৰবা নালাগে মোৰ তাতে দুটামান পইচা আছে সেকাতে লৈ যাবি নহয় দে আনিম দে কিবাকে হলিও মুৰা যি কৰা তাকে কৈ থাকবি তুন দ ভাইয়েৰে কবা নইছো কি কৰা মই আৰু মাই মেথক যাই 8 বছৰক লগি কাপোৰ কেইজোৰামান আনিলি আৰু হ'ব দে দেখছি মাইৰো বৰ বুদ্ধি হে হাও মানে ময়ে তাৰমানে আকৌ নাজনা যিটো বুজি পালো আৰু দেখছি এই সি মোক চেণ্ডেলো আনিবা দিছে সিয়ে হাতঘাটৰ চেঙেলি আছে দক যিটো বুজলো এতিয়া উপায় দিয় নাই হ'ব দক ডাঙৰ দাইদাক আনিম দক নমস্কাৰ বন্ধুসকল মানে আমি নলবেইৰা আৰু নলবেইৰাতে ভিডিঅ'টো কৈছো যিহেতু তো নলবাৰীতে কথাখিনি কৈছো মানে কি হয় দুৰ্গা পূজাৰ সময়ত মানে আমাৰ টকা পইচাৰ অভাৱ হ'বই দিয়কচোন গাঁৱলীয়া মানুহ খেতি বাতি পানী খাই তো দেউতা ক'ৰ পৰা পইচা দিব তো কি হ'ল ভিডিঅ'টোৰ মাজেদি সেইটো এটা তাৰমানে দাঙি দিছো যে টকা পইচাৰ অভাৱ হয় দুৰ্গা পূজাৰ সময়ত আৰু কি আমাৰ এলা চুট্টুৰ কৰিব মন যায় দিয়কচোন অলপমান তো ভিডিঅ'টো ভাল পাইছো যদি লাইক কৰিব আৰু কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইবৰ আগত এটা ঘণ্টা বটন থাকে সেইটো টিপা নাপাৰিব একেবাৰে জৰুৰী আৰু কমেন্টটো জনাব আমাৰ কিবা যদি ভুল চুল হৈছে সময় এতিয়া